এই ঘৰখনত কাম কৰা মানুহ অকল মইহে এজনীতো এতিয়ালৈকে উঠিবলৈ হোৱা নাই ঐ ছোৱালী তই উঠিছ নে নাই বেলি আহি ক'বাত পালেহি সোনকালে উঠ কিয়নো চিঞৰি আছা কেইটানো বাজিছে 8টা বাজিছে অকণমান শুব দিয়া না টোপনি লাগিছে চব নহয় ৰাতিপুৱা ইমান চিঞৰি থাকিব নহয় অকণমান শুবও নিদিয়ে তহঁতৰ মই চাকৰহে এই গৰু ছাগলী ঘৰৰ কাম বন সকলোবোৰ মোৰে গৰু ছাগলীৰ পৰা ধৰি চব মাকক অলপ সহায় কৰোঁচোন সেইবোৰ নাই তাই বেলি দুপৰলৈকে তাই অকল খোৱা ভালকৈ পঢ়িবলৈ দিলেও নপঢ়ে অকল মোলৈকে বাট চাই থাকিব কিমান ঘৰখনত মই তহঁতৰ চাকৰহে হ'লোঁ একেহে তহঁতৰ মই চাকৰ হ'লোঁ অকণমান সহায় কৰোঁচোন সেইবোৰ নাই অকল খোৱা A few moments later. মানুহ একেৰাহে পঢ়ি থাকিম অলপ মোবাইলটোকে চাই লওঁ ইনষ্টাটো অলপ চাই লওঁ No. ঐ ছোৱালী তই পঢ়িছ পঢ়াৰ সময়ত সেই মোবাইলটো লৈ ল'বি তাৰপিছত সেই পঢ়িছোঁ বুলি কৈ মোবাইল চাই থাকিবি তই সেয়া পঢ়িছ হা তই পঢ়িছ মা মই মোবাইল চাই থকা নাই নহয় নোট কেইটামানহে চাই আছিলোঁ তই নোট লিখি আছিলি নে মোবাইল চাই আছিলি মই তোক দেখিছিলোঁ নহয় তই সেয়া নোট লিখি আছ সেই পঢ়াৰ সময়ত মোবাইলটো লৈ থাকিবি তেতিয়াতো সেই পঢ়া মনত ৰখিব তোক আজি বাপেৰে আহক আজি বাপেৰে আহিলে চব তোৰ কথা ক'ব লাগিব তেতিয়াহে তোক দিব গধূলি আহি তোক আজি বাপেৰে দিবহি তই অকল পঢ়িছোঁ বুলি কৈ কিনে মোবাইল চাই থাকিবি তোৰ সেই মোবাইলটো সেই চাই তোৰ আমনি নালাগে মোবাইল চাই আমনি নালাগে কিমান ক'ব লাগিব তোক সেই পঢ়াৰ সময়ত মোবাইলটো লৈ নাথাকিবি পঢ়িবৰ সময়ত তাই মোবাইলটো লৈ ল'ব একেহে অ' মা নক'বা না মোৰ মোবাইল অকণমানহে চাইছোঁ সেই সময়তে তুমি আহিলা তুমি ভাবিছা মই একেহে মোবাইল চাই আছোঁ বোলে মই মোবাইল নাই চোৱা তুমি পাপাক নক'বা না বহুত খং লাগে মই সেই সময়তে তুমি আহিলা দেখিয়ে মোক মোবাইল চাই থকা দেখিলে তাৰ আগত মই পঢ়িয়ে আছিলোঁ তুমি দেখিছিলা জানো নক'বা পাপা তুমি বুজাই দিবা তোক নক'ব লাগে তোৰ বাপেৰে আহকচোন মই তোৰ কথা কি কওঁ তই সেই নোট লিখিম বুলি কৈ কিনে সেই মোবাইলটো চাই থাক বুলি আৰু ঘৰত মোৰ কাম এখন সহায় কৰি দিব লাগে বুলি সেয়া নকওঁ একেহে মোবাইলটোকে চাই থাক ভালকৈ পঢ়িবি বুলি তাইক মোবাইল লৈ দিলোঁ ভালকৈ হেৰি কৰিবি বুলি মোবাইল লৈ দিলোঁ তাই আকৌ সেই ভাললৈ চাবলৈ সেই মোবাইলটোহে একেহে চাই থাকে নোট লিখোঁ বুলি কৈ তাই সেই গাঁৱত চাগে হৈছে ইমান ধুনীয়া নাম কৰিছে তই সেইবোৰ ধুনীয়াকৈ নাম কৰিব বুলি তাইক মোবাইলটো লৈ দিলোঁ তাই আকৌ সেই ঘৰতহে ইনষ্টাগ্ৰাম কিবা সেইবোৰ চাই থাকিব তাই একেহে আজি বাপেৰৰ লগত আলোচনা কৰি ভাল ল'ৰা এটা চাই বিয়া দি দিব লাগিব তেতিয়াহে তই পস্তাবি মই পঢ়াৰ সময়ত যে মোবাইলটো চাই হেৰি কৰিলোঁ বুলি তেতিয়াহে তই পস্তাবি আজি বাপেৰে আহি আলোচনা কৰি তোক বিয়া দি দিব লাগিব তেতিয়াহে গম পাবি যে মই কি ভুল কৰিলোঁ তেতিয়া গম পাবি
এই চব নহয় যেতিয়া পঢ়ি থাকিম তেতিয়া মাজনী হ'লে নাহে এতিয়া মই মোবাইলটো চাব লৈছিলোঁ তেতিয়াহে মাজনী মোবাইলটোকে চাই লওঁ অকণমান মই মাকৰ ৰূপতে কথাখিনি কৈছোঁ আৰু এতিয়া মোৰ ভিডিঅ'টো কৈ শেষ হৈছে আৰু অকলেই এক্টিং কৰিছিলোঁ মাক জীয়েকৰ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু আপোনালোকে গমেই পায় অকলে ভিডিঅ' কৰিলে কিমান কষ্ট হয় আৰু যিহেতু মাকৰ এক্টিংটোও কৰিছোঁ আৰু জীয়েকৰ এক্টিংটোও কৰিছোঁ আৰু ইমানো ভালকৈ উঠাব পৰা নাই হ'লেও ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে মোক মৰম কৰিব বুলি আশা থাকিলে আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আৰু মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে জল্দি পাব আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম আজিলৈ বাই বাই